কাৰোবাক ধোকা দি পেলাই নাভাবিবা তেওঁ মূৰ্খ আছিল। মনত ৰাখিবা তেওঁ তোমাক বিশ্বাস কৰিছিলে যাৰ যোগ্য তুমি নাছিলা। কাৰোবাক যিমানেই কাষৰ পৰা চিনি নোপোৱা কিয় কেতিয়াও সকলো কথা খুলি নক'বা। মনত ৰাখিবা এই জগতত বিশ্বাসৰ দাম কোনেও নিদিয়ে। পখিলাৰ পিছে পিছে দৌৰি সময় নষ্ট নকৰিবা। ফুলৰ বাগিচা কৰা চাবা পখিলাই নিজেই আহি ধৰা দিব। অলপ দেৰি হ'ব কিন্তু হ'বই। তুমি যি বিচাৰা তাকেই হ'ব। মনত ৰাখিবা তোমাৰ সময়টো বেয়া, তোমাৰ জীৱনটো নহয়। মাত্ৰ অপেক্ষা কৰা, সময়ে সকলো ঘূৰাই পঠিয়াব। কিছুমান মানুহক তুমি ৯৯ দিন উপকাৰ কৰা আৰু এদিন উপকাৰ কৰিব নোৱাৰিলে তেতিয়া চাবা সেই এদিনেই মনত ৰাখিব আগৰ ৯৯ দিন পাহৰি যাব। কাৰোবাক অন্ধৰ দৰে বিশ্বাস কৰিলে তেওঁ তোমাক অন্ধ ভাবি ঠগি গুচি যাব। আনৰ ক্ষতি কৰাৰ পৰা বিৰত থাকক। আনৰ ক্ষতি কৰিলে নিজৰো ক্ষতি হ'ব। সেয়ে আনৰ ক্ষতি কৰিবলৈ গৈ নিজৰ ক্ষতি মাতি নানিব। মন কোনো ডাষ্টবিন নহয় যে ইয়াত খং, ঘৃণা, ঈৰ্ষা ভৰাই থ'ব। এইটো হ'ল অমূল্য সম্পদেৰে ভৰা এটা বাকচ য'ত থাকিব সুখ, ভালপোৱা আৰু কিছুমান মধুৰ স্মৃতি। মানুহ কিমান মূৰ্খ, প্ৰাৰ্থনা কৰাৰ সময়ত ভাবে ভগৱানে সকলো শুনি আছে, কিন্তু নিন্দা কৰাৰ সময়ত সকলো পাহৰি যায়। আকৌ পুণ্য কৰাৰ সময়ত ভাবে ভগৱানে সকলো চাই আছে, কিন্তু পাপ কৰাৰ সময়ত সেইটো পাহৰি যায়। দান কৰাৰ সময়ত ভাবে ভগৱান সকলোতে বিৰাজমান, কিন্তু চুৰ কৰাৰ সময়ত পাহৰি যায়। প্ৰেম কৰাৰ সময়ত ভাবে গোটেই পৃথিৱীখন ভগৱানেই বনাইছে, কিন্তু কাজিয়া কৰাৰ সময়ত সেই সকলোবোৰ পাহৰি যায়। সম্পত্তিৰ বাবে কেতিয়াও ভাই ভনীৰ লগত বা মাজত সম্পৰ্ক নষ্ট নকৰিবা, কাৰণ ভাই ভনীৰ সম্পৰ্কতকৈ সম্পত্তি কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। তৰ্ক যদি কৰিবই লাগে তেন্তে জ্ঞানীৰ লগত কৰা। জিকিব নোৱাৰিলেও কিবা শিকিব পাৰিবা। মূৰ্খৰ লগত তৰ্ক কৰাৰ অৰ্থ হ'ল নিজকে মূৰ্খ হিচাপে গঢ়ি তোলা। জীৱনত বেয়া সময় অহা ভাল, বেয়া সময় নাহিলে কেতিয়াও মুখা পিন্ধা বেইমানবোৰ চিনিব নোৱাৰি। কাৰোবাক লৈ সমালোচনা কৰা যিমান সহজ, তেওঁৰ ঠাইত থিয় হৈ তেওঁৰ পৰিস্থিতি বুজি পোৱা সিমান কঠিন। শৰীৰৰ সকলোতকৈ দামী অংশ হ'ল হৃদয়, য'ত থকাৰ যোগ্যতা চবৰে নাথাকে। জ্ঞানীক ভুল ধৰিলে আপুনি হ'ব তেওঁৰ বন্ধু, আৰু মূৰ্খক ভুল ধৰিলে আপুনি হ'ব তেওঁৰ শত্ৰু। নিশ্বাস হেৰালে দেহৰ মৃত্যু হয়, আৰু বিশ্বাস হেৰালে হয় মনৰ মৃত্যু। শ্মশানত জুই নুমুৱাৰ আগতে মৃতদেহ পুৰি ছাই হৈ যায়, তথাপিও মানুহৰ অহংকাৰ কেতিয়াও নকমে। ৩টা উপদেশ। কাৰোবাৰ মনৰ ইমান গভীৰতালৈ প্ৰৱেশ নকৰিবা, য'ৰ পৰা তোমাক উলিয়াই দিলে তুমি আশ্ৰয়হীন হৈ পৰিবা। কাৰোবাৰ লগত ইমান বেছি মনৰ কথা নক'বা, যদি তেওঁ কথা কোৱা বন্ধ কৰি দিয়ে তেতিয়া তুমি নিৰ্বাক হৈ যাবা। কাৰোবাৰ মুখলৈ ইমান বেছি নাচাবা, যদি তেওঁ মুখ ঘূৰাই দিয়ে তেন্তে তুমি অসহায় হৈ পৰিবা। সুখৰ সৈতে টকাৰ কোনো সম্পৰ্ক নাই, টকাই মাথো চাহিদা পূৰণ কৰে। চব সুখ যদি টকা দি পোৱা গ'ল হয়, তেনেহ'লে ভালপোৱাও দোকানত বিক্ৰী হ'ল হয়। অপমান কৰিবলৈ যোগ্যতা নালাগে, কিন্তু সন্মান দিবলৈ যোগ্যতা লাগে। যদি সুখ বিচাৰা তেন্তে উজাগৰে নাথাকিবা, যদি শান্তি বিচাৰা দিনত নুশুবা। যদি সন্মান বিচাৰা ফাল্টু কথা নক'বা, যদি ভালপোৱা বিচাৰা পৰিয়ালক কেতিয়াও এৰি নাযাবা। সম্পৰ্ক যেতিয়া পুৰণা হয়, আৰম্ভ হয় অৱহেলা, সৰু হয় মেছেজ, কমি যায় গুৰুত্ব, বাঢ়ি যায় দূৰত্ব, দুখ হয় পৰিস্থিতিৰ। আজিৰ ভিডিঅ'টো ইমানেই। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে
নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ।